নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মুন্নিছ পাকঘৰলৈ। মই আপোনালোকৰ ওচৰলৈ আজি আকৌ এটা পনীৰৰ ৰেচিপি লৈ আহিছো। সেইটো হৈছে চিলি পনীৰ। চিলি পনীৰৰ কাৰণে মই পনীৰ লৈছো 200 গ্ৰাম, কৰ্ণফ্লাৱাৰ 2 চামুচ আৰু ৰেড চিলি পাউডাৰ 2 চামুচ। মই এতিয়া এইখিনি চব সানি লওঁ গোটেইখিনি। গোটেইখিনি ধুনীয়াকৈ সানি লৈছো আৰু অকণমান পানী কাটি দিম। এয়া মোৰ সনা হৈ গৈছে। মই এতিয়া এয়া কেৰাহীত ভাজি লম। এয়া কেৰাহীত তেল গৰম হৈছে। মই এতিয়া খানি থোৱা পনীৰখিনি ইয়াত দি দিছো। পনীৰখিনি মই এতিয়া অলপমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এয়া পনীৰ ভজা হৈ গৈছে। মই এতিয়া এইখিনি কাঢ়ি ল'ম। লৈছো চয়া চচ 2 চামুচ, টমেটো চচ 2 চামুচ, এয়া চপ কৰা আদা নহৰু পেষ্ট 2 চামুচ আৰু অলপমান এয়া পিঁয়াজৰ নলা, কেপচিকাম এটা, পিঁয়াজ এটা কাটি লৈছো আৰু 2 চামুচ কৰ্ণফ্ল'ৰ মই অলপমান পানী দি পেলাই গুলি লৈছো আৰু 1 চামুচ লৈছো এয়া ভিনেগাৰ আৰু 5টা জলকীয়া কাটি লৈছো। এয়া লৈছো অলপমান নিমখ। ইয়াত তেল গৰম হৈছে। মই এয়া চপ কৰা আদা নহৰু ভজা শেষ হৈ গৈছে। মই এতিয়া এইখিনি পিঁয়াজ ভাজি ল'ম। এয়া কেপচিকাম দিছো আৰু এয়া জলকীয়াখিনি দিছো। অলপ সময় ভাজি দিম। কেপচিকাম আৰু পিঁয়াজ ভজা হৈ গৈছে। মই চয়া চচ দিছো, টমেটো চচ, ভিনেগাৰ, নিমখখিনি দি দিছো। মোৰ এয়া ভজা এয়া মই কৰ্ণফ্ল'ৰ খিনি দি দিছো। এয়া কালাৰটো বৰ ধুনীয়া হৈছে। মই এয়া পনীৰটো ইয়াত এতিয়া দি দিছো।
অলপমান ডাঠ হৈ গৈছে মই সেইকাৰণে অলপমান পানী ইয়াত দি দিছো মই এতিয়া এয়া কম জুইত অলপমান সময় থৈ দিম এয়া মই কাটি থোৱা পিঁয়াজৰ নলাখিনি দি দিছো এয়া সব মোৰ একদম হৈ গৈছে একদম ৰেষ্টুৰেণ্ট ষ্টাইলৰ চিলি পনীৰ মই এতিয়া এয়া পাত্ৰ এটাত এইখিনি কাঢ়ি লৈছো এয়া চাওকচোন কি ধুনীয়া হৈছে একদম ৰেষ্টুৰেণ্টৰ নিচিনা হৈছে আৰু আপোনালোকে এনেকে ঘৰতে বনাই খাবচোন এয়া মোৰ ৰেডি হৈ গ'ল চিলি পনীৰ এয়া আপোনালোকে এবাৰ হলেও ঘৰত বনাই খাব আৰু মোৰ চেনেলটো যদি আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব